Hey guys, স্বাগতম জানাইছো আমাৰ অন্যটি ভিডিঅ'লৈ। তো আজি আমি যাই আছো বাল্যচা মন্দিৰ আৰু বাল্যচা মন্দিৰত যাই কি হয় আপোনালোকক তাতে মই দেখুৱাই আছো। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। গাইস আমি আহি পালো কালাঘাট খোলাৰ পৰা বৰবৰী ৰাস্তাটো দি সোমাই যাম আৰু যাই বাল্যচাৰ কাষত মানে বাল্যচা পাম আৰু তো তাতে যাই থাকোঁতে লগ পাই আছো দিয়ক। তো গাইস বৰবৰী ৰাস্তাটোত বৰবৰী সোমালো। সোমাই কিনে এতিয়া মানে অলপ ৰাস্তাটো বয়া মানে গম পোৱা নাছিলোঁ আগত ৰাস্তাটো অলপ বয়া সেইকাৰণে গাইছ দেখা পাই আছোঁ ৰ'ব আগত দেখি আছোঁ। তো আমি বৰবৰী ৰাস্তাটোদি সোমাই আহি যাই আছোঁ গোটেইকেইটা। তো সেনেদৰে যাই আছে গাইছ আগত, তো মই পিছত আছোঁ আৰু গাইছ ভিউটো চাওক না। গাইজ আহি কিনে মানে এটা বস্তু দেখিলোঁ, মানে গৰু গাড়ী দেখা নাছিলোঁ না। তো গাইজ দেখছি এখন মানে মই আগতে দেখা নাছিলোঁ দেখছি আগতে নাই এতিয়াও কিবা গৰু গাড়ী চলয় নেকি দেখছি না, মানে আগতে মই দেখা নাছিলোঁ না। তো এনেকৈ নেকি গৰুটোৱে আগত বান্ধি দিয়ে আৰু এনেকৈ আগত লৈ যায়। গাইজ আজি যিটো ৰাস্তা দি আহিছোঁ কোনদিনীয়া ৰাস্তাতকৈ আজি ৰাস্তাটো কিবা ভাল লাগছি, মানে ৰাস্তাটো ভাল কৰছি না আৰু সেইটো ৰাস্তা দি মানে ভাল ৰাস্তা দি আহিছোঁ আজি। তো এনেকৈ যাই আগত লগ পাই আছোঁ আপোনালোকক। তো আগতো আগৰ কেনে সেই দেখি আছোঁ আৰু বতৰটো চাওক অলপ ডাৱৰীয়া হৈ আছে পিছফালে। তো আজি অলপ বতাহ দি আছে, ডাৱৰীয়া বতৰ। তো আগত যাই দেখি আছোঁ গাইজ। আমি আহি বৰবৰীৰ চক পালোঁ আৰু বৰবৰীৰ যোনটো দুৰ্গা পূজা হয় সেই দুৰ্গা পূজা হোৱা মন্দিৰটো গাইজ তো দেখছি এইটোতে বাসন্তী পূজা বা দুৰ্গা পূজা মানে গোটেইবিলাক পূজা ইয়াতে হয়, দুৰ্গা বাসন্তী। আৰু আমি যাই পাম আৰু বাল্যচা অলপমান আছে। তো যাই আছোঁ দিয়ক, চাই থাকক গাইজ। আহি মানে বৰমুৰিকণাৰ জলংখান পাৰ হৈলোঁ আৰু এতিয়া যাই আছোঁ মুৰকণাৰ ৰাস্তাটো দি। তো আগত এন্ধে আছে যায় আৰু মই পিছফালে যাই আছোঁ। হাত ধৰি যি স্পীডত চাইকেল চলিছোঁ গাইজ, হাত ধৰি তো আগত দেখি আছোঁ দিয়ক গাইজ। এইবাৰ মই আগত আছোঁ, বৰমুৰিকণাৰ চক পাৰ হৈলোঁ, কিন্তু সেন্ধে এতিয়ালৈকে আহিব নাই এতিয়া দেখছি, কিন্তু দেখা নাপায় সিহঁতক। আৰু অলপমান গেলি পালোঁৱেই দিয়ক গাইজ, আৰু নামন আছে ঘামে ধুই দিছি, মানে অলপমান আছে আৰু অলপমান যাই গেলি তো পাই আছোঁ। তো চাই থাকক গাইজ, বহু কষ্টৰ ফলত আহি পাইছোঁ দিয়ক, মানে আমাৰ লক্ষ্যস্থান আহি পালোঁ বাল্যচা। বহু কষ্টৰ ফলত আহি পাইছোঁ, মানে চাইকেল চলাই অহাটো বহুত মানে কষ্টকৰ। আমি বহুত দূৰ মানে ঘূৰি আহিছোঁ না, সেইকাৰণে আহি পাইছোঁ। কিন্তু ইয়াৰ পৰা দেখা নাপাওঁ আমি য'ত আছোঁ এতিয়া। তো বাল্যচা কিন্তু পাইছোঁ আমি, এই যি বিবাহ ভৱন এই বিল্ডিংটো দেখিছে, কিন্তু সেইটো দেখছি। আৰু সেইটো বাল্যচা, এইটো হৈছে বাল্যচা দেখছি, এখন স্কুল আৰু এইটো বাল্যচা মন্দিৰ। তো ভিতৰত যদি যাব পাৰোঁ আপোনালোকক দেখি আছোঁ ৰ'ব। এইটোৱে হৈছে বাল্যচা মন্দিৰ। তো গেট খোলাই আছে ৰ'ব, যাওঁ ৰ'ব আগত মানে দেখি আছোঁ ৰ'ব ভিতৰত যায় এখন গেট। আৰু আমি এতিয়া গেটৰ ভিতৰত সোমাই আহিছোঁ। ইয়াতে মানে দোকান চোকানগিলা দিয়ে আৰু এই ৰাজা আছে ইয়াতে। আৰু এইটোৱেই দিয়ক বাল্যচা গাইজ, এইটোৱেই দিয়ক বাল্যচা। তো যোনে দেখা নাই দেখিলে আজি। তো এইটোৱেই দিয়ক, মই চাইকেলখন তাতে থৈছি। আৰু এইটো কেনে লাগিল আহি নাই। তো গাইজ এয়া হৈছে আমাৰ ৰাজা, বহুতে এইটো দেখা নাছে যাতে বহুত আছে। তো গাইজ এইটো আমাৰ শিৱ মন্দিৰ, এইটো সৰু হৈছে সৰু শিৱ মন্দিৰ, এইটো এইটো হৈছে ডাঙৰ শিৱ মন্দিৰ। ইয়াতে মানে দুৰ্গা পূজা হ'লি মানে ইয়াতে হয়। তো এইটো মণ্ডপত দুৰ্গা পূজা হ'লি ইয়াতে হয় আৰু। তো ইয়াতেতো ক'লোৱে মই লগে কৈছোঁ ইয়াতে দোকান চোকান দিয়ে
এইটো মন্দিৰৰ ফ্ৰণ্টতে আৰু পুখুৰী আছে, পুখুৰীটো আপোনালোকক দেখি আছোঁ ৰ'ব। তো এইটো হৈছে মানে বালিলেচাৰ পুখুৰী, বালিলেচাৰ এইটো পুখুৰী। আৰু আমি এতিয়া মানে তাতে অলপ তাতে গাইছ বহাও হৈ আছে ৰ'ব, ফিলিংটো লওঁ কেনে লাগে। তাতে অলপমান বহিলোঁ, বহি কিনে মানে অলপ বেছি দেৰি গ'ল, তো ঘৰত যাব লাগে তাড়াতাড়ি। আৰু মানে বতৰটো অলপ বেয়াকৈ আহিছে, সেইকাৰণে তো আগত যাই আছোঁ দিয়ক। তো চাই থাকক, তো বালিলেচা মন্দিৰ গাইছ, বালিলেচা মন্দিৰটো ৰাতিৰ ভিউটো চাওক গাইছ, দেখছি ৰাতিৰ ভিউ গাইছ, বালিলেচা মন্দিৰ। তো গাইছ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু এনেকুৱা ভাল নেক্সট যদি আপোনালোকে সহায় কৰি থাকে তো আৰু ভাল ভিডিঅ' আপোনালোকক দিয়াৰ চেষ্টা কৰিম। তো দেও কৈ দি কিবা এটা। গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব কাক বেছি ভাল লাগিছে। তো গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব। তেতিয়া ছাবস্ক্ৰাইব কৰিলে আমি মানে নেক্সট আৰু ভাল ভিডিঅ' দিব চেষ্টা কৰিম। আজিৰ কাৰণে বাই। এয়াই।